কিয় জুবিন গাৰ্গে এই মানুহজনক ইমানকে ভাল পাইছিল বা অনুসৰণ কৰিছিল? এই দুজন মানুহৰ মাজত কিন্তু কিছুমান সাদৃশ্য আছে। চে গুয়েভাৰা যেনেকে দক্ষিণ আমেৰিকাৰ এজন বিপ্লৱী নেতা, ঠিক তেনেদৰে কলে ভুল নহব জুবিন গাৰ্গো অসমৰ এজন বিদ্ৰোহী নেতা। মই কিয় কৈছো? কাৰণ চে গুয়েভাৰা যেনেকে দৰিদ্ৰ বা অন্যায়ৰ হকে মাত মাতিছিল, ঠিক তেনেদৰে কিন্তু জুবিন গাৰ্গে এইখন অসমত হোৱা অন্যায় আৰু দৰিদ্ৰৰ হৈ সদায় মাত মাতি আহিছিল। চে গুয়েভাৰা যেনেকে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কেতিয়াও ভয় কৰা নাছিল, ঠিক তেনেদৰে জুবিন দাও কিন্তু অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি আহিছিল আৰু কেতিয়াও কাকো ভয়ও কৰা নাছিল, খাতিৰো কৰা নাছিল। আৰু তেখেতসকল শাৰীৰিকভাৱে অসুস্থ আছিল যদিও তেখেতসকলৰ মনোবল ইমান দৃঢ় আছিল যে তেখেতসকল সুইমিং, স্নৰ্কেলিং এনেকুৱা ধৰণৰ এডভাঞ্চাৰাছ খেল ক্ৰীড়াৰ সৈতে সদায় জড়িত হৈ আছিল। আৰু তেখেতসকল দুয়োজনে মূৰত প্ৰায় এটা কেপ পিন্ধা দেখা গৈছিল, আৰু এই কেপত এটা ষ্টাৰ নাইবা এটা চিম্বল প্ৰায়ে দেখা যায়। আপোনালোকে জানেনে এই ষ্টাৰ বা চিম্বলটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল বিদ্ৰোহ বা বিপ্লৱ। আৰু জুবিন দায়েও মূৰত পিন্ধা এই কেপটোত এটা ষ্টাৰ লাগি থাকে, আৰু তাৰ জৰিয়তে হয়তো প্ৰকাশ কৰিব বিচাৰিছিল যে তেওঁ এজন বিদ্ৰোহী আৰু বিপ্লৱী নেতা আছিল, যোনে সমগ্ৰ অসমবাসীক তেখেতৰ গানৰ সুৰেৰে আজি এক কৰি থৈ গ'ল। কিন্তু কথা হ'ল যে এনেকুৱা এজন বিপ্লৱী মানুহ যোনে এইখন অসমৰ কাৰণে ইমান কৰি থৈ গ'ল, আজি আমি অসমবাসীয়ে সেই মানুহজনক ন্যায় দিবৰ কাৰণে যুঁজি আছো, কিন্তু ন্যায় দিব পৰা নাই। ইয়াৰ কাৰণ কি? সেই কিউবাৰ দৰে শাসন কৰা, বাটিষ্টাৰ দৰে এজন ডিক্টেটৰশ্বিপ, তেনেকুৱা ডিক্টেটৰশ্বিপ অসমতো আছে নেকি? এনেকুৱা ধৰণৰ শাসন অসমত চলি আছে নেকি? যদিহে আছে, এই সবিশেষ আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব।